হেল্ল' বন্ধুসকল, আজি মই আহিছোঁ আপোনালোকৰ মাজলৈ এজন এনেকুৱা বৃদ্ধ ব্যক্তি যিজনে নেকি আজিলৈ স্কুললৈ গৈ পোৱা নাই, ক খ নাজানে। তেওঁ এনেকুৱা কবিতা লিখে, আমাৰ গাঁৱৰ হয়। তেওঁক আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। আহকচোন, আহক। নমস্কাৰ। নমস্কাৰ। আপোনাৰ বহুত চৰ্চা শুনি আছো কবিতাৰ বিষয়ে। কবিতা আপোনাৰ বহুত শুনিছো, ভিডিঅ'টো পাওঁ আপোনাৰ কবিতা। আপুনি পৰিচয়টো দিয়কচোন। মোৰ নাম শ্ৰী টংকেশ্বৰ ডেকা। হয়, এইফালে কওক। আৰু মই এতিয়া চৰকাৰ আৰু ৰাইজৰ মাজত কিহত মিলন হৈ আছে তাৰে বিষয়টো অলপ বহলাই কওঁ। এতিয়া আপোনালোকক শুনকচোন বাৰু। চৰকাৰ আৰু ৰাইজৰ মধু মিলনত স্বৰাস্যপৰূপ মোদী চৰকাৰৰ। মোদীয়ে ক'লে কাণে কাণে ৰাইজ